Hello guys, good morning, namaskar, welcome back to my YouTube channel. So আজি আমি গৈ আছো নাক্কাটি হিলছ লৈ আমাৰ লগত আছে ইফালে পাৰ্টনাৰ কেইটা সাইকেল দি যাম সো ভিডিওটো হেকলৈকে চাই থাকক গাইস So guys, আমি প্রায় আহি পালো আৰু এয়া সমুখত নাক্কাটি পাহাৰৰ গেট আৰু এতিয়া ভিতৰলৈ সোমাই যাম আৰু সাম কোট সাইকেল কেখন পাৰ্কিং কৰা যায় গাইস নাক্কাটি হিলছ নাক্কাটি এতিয়া ওপৰলৈ যাম আৰু ভিতৰত সোমাতে মানে এন্ট্ৰি ফিজ লাগে আমাৰ সাইকেলৰ এন্ট্ৰি ফিজ লৈছে 10 টকাকে লৈছে 5 জন 50 টকা সো আমি এতিয়া আহি পালো সো আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকক আমি এতিয়া যাম নাক্কাটিৰ ওপৰত উঠিম তাতে সো চাই থাকক গাইস সাইকেল বাইক যিকোনো লৈ আহিলে আপোনালোকৰ হাৰৰ একো টেনচন নাই বিকজ ইয়াতে ফিজ লৈছে সো টেনচন নাই গাইস আমি এতিয়া আছো পাহাৰৰ গুৰিতে এই যে ওপৰত দেখিছে এই টিঙালিটো এই তাতে উঠিব লাগিব আৰু এতিয়া আমি আৰম্ভণিতে আছো কিমান সময় লাগে এতিয়া 1টা বাজিলে আউতে লেট হল সো এতিয়া ওপৰত চৰু কিমান সময় লাগে চাই দিয়ক ভিডিওটো অৱস্থা বেয়া না ভাই অৱস্থা বেয়া আৰু তো বহুত দূৰ আছে ওকে এটো সিলা বনাইছে সিলা আৰু আমি বনৰিয়া ওয়াও কি লিখিছে ভাই ও ভাই চাওক কিমান উঠনি এটো থিয়া উঠনি একেবাৰে অৱস্থা বেয়া হৈ গৈছে দেখাৰ এই সঞ্জীৱ ভাই তো নোৱাৰে আৰু একদম ও সঞ্জীৱ ভাই উঠনি ভাই বেছি মজা লবলৈ আহি একদম দেহাৰ অৱস্থা নাইকিয়া হৈ গৈছে দে আর উঠিবই লাগিব সো ফাইনালি গাইস আমি আহি পালো নাক্কাটি হিলছৰ একেবাৰে ওপৰত সো ইয়াৰ পৰা ভিউ একদম মজেদাৰ ওলাই তো আপোনালোকে ভিডিওটো চাই থাকক আমি দেখুৱাম ইয়াৰ ভিউ
ট্ৰেকৰ পৰা অলপমান তললৈ নামি আহিলোঁ আৰু ইফালে এটা ধুনীয়া ভিউ পোৱা যায় তো সেইকাৰণে ইফালে নামি আহিলোঁ বহুত বঢ়িয়া লাগিছে আজি ইফালে সকলোৱে মানে পুৰা মজা লৈ আছে নাক্কাটি পাহাৰৰ একদম সাইলেন্ট হৈ আছে ইফালে একদম বঢ়িয়া লাগিছে আহি আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব ইয়াতে বহুতে ভাল লাগে সো এই পাহাৰৰ কাপত একদম শীতল বতাহজাকৰ অনুভৱ লৈ যাওক কেতিয়াবা সময় উলিয়াই এনেকুৱা জায়গাত আহি অলপমান মনটো শান্তি দিছো আপোনালোকে কোনো এতিয়া মানে মুখেৰে শব্দ ওলোৱা নাই এনেকুৱা পৰিৱেশ একদম ইয়াতে যদি এটা খৰ হ'লে না মোৰ ফাই মজা